আজি আকৌ বজাৰলৈ বুলি ওলাইছোঁ আৰু মই পিন্ধা এই কুৰ্তাটো ভাইটিয়ে তাৰ প্ৰথম চেলেৰি পাওঁতে মোক দিছিলে। বহুত দিন হ'ল, পুৰণা হ'ল, কিন্তু মই মৰমতে থৈ দিছিলোঁ। আৰু ইফালে মায়ে মোক জবৰদস্তিকে চশমাযোৰ পিন্ধাই দিছে। মই মানে বহুত দিন একো নিপিন্ধি তেনেকৈ এচেছৰিজবিলাক এতিয়া পিন্ধিবলৈ বহুত অশান্তি পোৱা নিচিনা হ'লোঁ মানে। আৰু ইফালে কিছুমান ঘৰুৱা বজাৰ আৰু ফল মূল এনেকৈ ল'লোঁ। আৰু মই ফল মূল কিনিবলৈ গ'লে তাত ফল মূল কিনা আংকুলজনে সদায় কিবা নহয় কিবা এটা মোক খাবলৈ দিয়ে মৰমতে। আৰু তাৰপিছত আহিবৰ সময়ত এনেদৰে এটা ড্ৰেগন ফ্ৰুটছো তেওঁ মোক এনেই দি পঠিয়াইছে। পইচা দিয়া দেখি তেওঁ মোক কৈছে মৰমতে দিছোঁ। আৰু ইফালে ঘৰলৈ ঘূৰি অহাৰ সময়ত মাহী এজনী ঘৰত এনেকৈ সোমাই আহিলোঁ। আৰু তাত তেওঁলোকৰ এজনী ইমান কিউট, তাইৰ নাম লুচি আৰু ইমান শান্ত আৰু মৰম লগা তাই। আৰু আহিবৰ সময়ত মাহীজনীও ঢেৰ কিবা কিবি ভৰাই দিছে, ঘৰৰে শাক পাচলি, মোক কোমোৰা এটাও দি পঠিয়াইছে।